আজিৰ এই ভিডিঅ'টোত 2026ত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত গণিত বিষয়ৰ কোনবিলাক আটাইতকৈ ইম্পৰ্টেণ্ট অংক সেইবোৰ আমি আলোচনা কৰিম। যোৱা ভিডিঅ'ত পুনৰ আলোচনাৰ পৰা 3 লেচনলৈকে কোনবিলাক অংক আহিব মই এইবোৰ আলোচনা কৰিছিলোঁ। আজিৰ এই ভিডিঅ'টোত মই দ্বিঘাত সমীকৰণ চতুৰ্থ অধ্যায়ৰ পৰা মই আলোচনা কৰি যাম যে কোনবিলাক বেছি আহে। মই আগতেও কৈছিলোঁ যে আমি ভাল এটা মাৰ্কছ পাবলৈ আটাইকেইটা অনুশীলনী আমি উদাহৰণ উপপাদ্যসহ আমি ভালদৰে কৰিব লাগিব আৰু যিসকলে কেৱল 5 মাৰ্কটো বিচাৰা তেওঁলোকৰ কাৰণে কিছুমান কমন আছে, আমি কমন পঢ়িলেও ইজিলি এটা ভাল মাৰ্কছ পাব পাৰোঁ, কিন্তু লেটাৰ পাব নোৱাৰিম, কিন্তু ভাল মাৰ্কছ এটা আমি পাব পাৰিম। এতিয়া দ্বিঘাত সমীকৰণ এই 4ৰ পৰা 4 চেপ্টাৰটোৰ পৰা কি কি আহিব পাৰে। 4.1 যদি আমি চাওঁ, 4.1ৰ ইয়াৰ পৰা এটা MCQত আহিব। আমাক সুধিব যে দ্বিঘাত সমীকৰণ হয়নে নহয়, তো ইয়াৰ পৰা আমাৰ এটা MCQত আহিব। প্ৰত্যেকবাৰ আহে, হয়তো এইবাৰো অহাৰ চান্স আছে। MCQত এটা আহিব, 1 নম্বৰকেইটা চালেই হ'ল, 2ৰ পৰা চাব নালাগে। অনুশীলনী 4.2ৰ পৰা কোনবোৰ বেছি আহে, ইয়াৰ পৰা আমি মূল ওলোৱা আমাৰ দিবই এটা 2 মাৰ্কছ বা 3 মাৰ্কছত দিয়ে। তো 1ৰ পৰা যদি আমি চাওঁ, মানে বেছি এনেতো আমি গোটেইকেইটাই ভালদৰে কৰিব লাগিব, কিন্তু যদি আমি কমন হিচাপে চাওঁ তে 1 নম্বৰটো আমি চাব পাৰোঁ, তাৰপিছত 1ৰ 4 নম্বৰটো, 1ৰ 3টো, পিছত 3টো চালে আমি 8টো পাৰিম, ছেম নিয়মত আছে। তাৰপিছত ইয়াৰ পৰা আহি থাকে 10 নম্বৰ আৰু 11 নম্বৰ, 9 নম্বৰ আৰু 10 নম্বৰ, এইকেইটা, ইয়াৰ পৰা এইকেইটা চালেই হ'ব। মই বাৰে বাৰে কৈ আছোঁ যে যিসকলে ভাল মাৰ্কছ পোৱাৰ আশাত আছে সেইসকল ষ্টুডেণ্টে আটাইবোৰ আমি ভালদৰে কৰি যাব, প্ৰেক্টিছ কৰিব লাগিব। আৰু কেৱল কমনকেইটা, এতিয়া ইয়াৰ পৰা কমন হিচাপে আমি 3 নম্বৰটো চাব পাৰোঁ। দুটা সংখ্যা ওলোৱা যাৰ সমষ্টি 27 আৰু গুণফল 182, এইটো প্ৰায় আহি থাকে। তাৰপিছত আমি ইয়াৰ পৰা 4 নম্বৰটো চাব পাৰোঁ যে দুটা ক্ৰমিক যোগাত্মক সংখ্যা ওলোৱা যাৰ বৰ্গৰ যোগফল 365, এটা চালে হয়। আৰু উদাহৰণৰ পৰা যদি আমি চাব বিচাৰোঁ, তে উদাহৰণৰ পৰা এই অংকটো আমাৰ কমন, উদাহৰণ 5টো মূল উলিয়াব লাগে। তাৰপিছত উদাহৰণ 4টো, হয়তো এইটো MCQটো আহে, এইটো MCQৰ কাৰণে এইটো আমি চাই থ'ব লাগিব। এতিয়া 4.3ত যদি আমি যাওঁ, অনুশীলনী 4.3ৰ পৰা 3 নম্বৰৰ আমি 1টো চাব লাগিব, 3ৰ 2টো, তাৰপাছত 4 নম্বৰটো, আৰু ইয়াৰ পৰা যদি আমি চাওঁ কুৱেশ্যন নম্বৰ 4 আৰু ইয়াৰ পৰা এইটো কুৱেশ্যন নম্বৰ 7, এইটো আমাৰ আহি থাকে। তাৰপিছত কুৱেশ্যন নম্বৰ 9টো আৰু এইফালে আমাৰ 11টো, এইকেইটা চালেই হ'ব। তাৰপিছত এই 3টা কথা আমি মনত ৰাখিব লাগিব যে দুটা স্পষ্ট বাস্তৱমূল আছে, দুটা সমান বাস্তৱমূল কেতিয়া থাকিব আৰু কেতিয়া কোনো বাস্তৱমূল নাই। ইয়াৰ পৰা কনফাৰ্ম এটা MCQত আহিবই এই টপিকত, গতিকে এইকেইটা কথা আমি মনত ৰাখিব লাগিব। ইয়াৰ পৰা আমি 1 মাৰ্ক এটা পাই যাম। আৰু 4.4 পৰা যদি আমি চাওঁ, ইয়াৰ পৰা আমি 2ৰ 1টো MCQৰ কাৰণে, পিছত 2ৰ 2টো আহিব পাৰে 2 মাৰ্কছত। আৰু ইয়াৰ পৰা যদি আমি চাওঁ, কেতিয়াবা এইটো অংক আহে 3টো, আৰু যদি আমি উদাহৰণ চাওঁ, তো আমি উদাহৰণ 18 চাই থ'ব পাৰোঁ, এইটো অংক আহে, ভেদ নিৰূপক উলিয়াব দিয়ে, MCQটো দিয়ে বা 2 মাৰ্কছতো দিয়ে। এতিয়া হওক 5ম অধ্যায় সমান্তৰ প্ৰগতি। এতিয়া সমান্তৰ প্ৰগতিৰ পৰা
ইয়াত তিনিটা অনুশীলনী আছে 5.1 5.2 আৰু 5.3 5.1ৰ পৰা MCQহে আহিব এই 5.1ৰ পৰা বিশেষকৈ MCQ আহে ইয়াৰ পৰা আমি এই উদাহৰণ অলপ চাই থব লাগে MCQৰ কাৰণে উদাহৰণ 1টো MCQত আহিব তো এনেকুৱাই এই 5.1টো ইমান টান নহয় এইটো ইজি আছে ইয়াৰ কাৰণে আমি কনচেপ্টটো জানি থলে ইয়াৰ পৰা MCQত আহা আমি প্ৰশ্নটো কৰিব পাৰিম এনেকুৱাই ইয়াৰ পৰা আমি 3ৰ এইটো অলপ চাব লাগিব MCQত একোনে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ উলিয়াব দিছে ইয়াৰ পৰা বেছি আহে 5.2 আৰু 5.3ৰ পৰা তাই আমি যদি 5.2ত যাওঁ অনুশীলনী এই 5.2ৰ পৰা MCQৰ কাৰণে 1 নম্বৰটো তাৰপিছত 2 নম্বৰ 4 নম্বৰটো এটা MCQৰ কাৰণে আৰু এই দুটাটো MCQ কেতিয়াবা এইটো 2 মাৰ্কছতো আহে এই দুটাৰ পৰা এটা গতিকে আমি এই দুইৰ দুইটা আমি চাই থম তো ইয়াৰ পৰা কেতিয়াবা 1টো আহে বাৰু হলো আমি 1 আৰু 2টো চাই থব পাৰো তাৰপিছত এইটো কুৱেশ্যন নম্বৰ 4 এইটো চাব পাৰো 5ৰ এইটো আৰু এইটো সেম নিয়মতে আছিল 1 আৰু 2 দুইটাই চাব লাগিব তাৰপিছত এফালে আমি 7টো ইয়াৰ পৰা অলপ বেছি চাব লাগে তাৰপিছত 7 আৰু 8ৰ নিয়ম একেই আছিল এই দুটা 9টো চাব লাগিব 10টো প্ৰায় আহে এইটো MCQটো আহে 10টো 2 মাৰ্কছতো আহে আৰু MCQত বেছি আহে 10টো তাৰপিছত আমি 16টো চাব পাৰো আৰু 17টো MCQত আহিব 17 নম্বৰটো যে শেষৰ ফালৰ পৰা বিষ্টম পদটো নিৰ্ণয় কৰা আৰু 18 নম্বৰটো আমি 2 মাৰ্কছৰ কাৰণে চাই থব পাৰো আৰু উদাহৰণ আমি কেতিয়াও মিছ নকৰো উদাহৰণ দৰকাৰী ইয়াৰ পৰা উদাহৰণ 3 এইটো MCQত আহে এইটো MCQৰ কাৰণে তাৰপিছত আমি চাব লাগিব উদাহৰণ 5টো এইটো 2 মাৰ্কত আহে ঠিক একেদৰে আমি চাব লাগিব এইটো উদাহৰণ 7 দুটা অংক বিশিষ্ট সংখ্যা কিমানটা 3ৰে বিভাজ্য এইটো কেতিয়াবা 3ৰ ঠাইত 5 দিয়ে 5ৰে বিভাজ্য দিয়ে গতিকে 3 আৰু 5 দুইটাতে আমি শিকি থম তাৰপিছত এইটো আকৌ উদাহৰণ 8টো এইটো MCQত আহে বা কেতিয়াবা 2 মাৰ্কছতো আহে তাৰপিছত এইটো অংক আমাৰ 2 মাৰ্কছত কেতিয়াবা আহা দেখা যায় গতিকে এইটো আমি শিকি থব লাগিব যে 1000 টকা বছৰি 10% 1000 টকা বছৰি 8% সৰল সুতৰ হাৰত বিনিয়োগ কৰা হয় তে প্ৰতি বছৰৰ অন্তত সুদ কিমান হ'ব গণনা কৰা সুতৰ এই পৰিমাণসমূহ এটা সমান্তৰ প্ৰগতি গঠন কৰে নাই যদি কৰে তে তথ্যখিনিৰ সহায়ত 30 বছৰৰ সুদটো উলিয়াব লাগে এইটো অংক আহি থাকে কেতিয়াবা তে আমি এইটো অংক চাই থব লাগিব নেক্সট অনুশীলনী 5.3 তে 5.3ৰ পৰা আমাক যোগফল মানে SN উলিয়াব দিয়ে তে আমি 1ৰ 1টো চাব পাৰো 2ৰ 1টো চালেই হ'ব 3ৰ পৰা আমি 3ৰ 1টো 3ৰ 2টো তাৰপিছত আৰু 3ৰ এই 4টো এটা আমি চাই থব পাৰো আৰু ইয়াৰ পৰা আহাৰ ভিতৰত এই 10 নম্বৰটো আহাৰ চান্স আছে তাৰপিছত কুৱেশ্যন নম্বৰ 4টো চাব লাগিব আমি কুৱেশ্যন নম্বৰ 6টো 7টো তাৰপিছত কুৱেশ্যন নম্বৰ 8 9টো 3 মাৰ্কত আহে কম আহে কিন্তু এইটো যেতিয়া আহিব 3 মাৰ্কত আহিব সো 10ৰ 1টো চালেই হ'ল এইটা চালেই হ'ব আৰু ইফালৰ পৰা 5.3ৰ 16 নাম্বাৰটো এইটো আমি চাই থব লাগিব এইটো আহে আৰু উদাহৰণৰ পৰা উদাহৰণ 11 এইটো আহি যায় 2 মাৰ্কত আৰু কেতিয়াবা MCQত আহে তাৰপাছত
আমি চাব লাগিব উদাহৰণ 12 এফালে আমি চাব লাগিব উদাহৰণ 13 উদাহৰণ 13টো অনুশীলনী 5.3 কুৱেশ্যন নম্বৰ 4 নিচিনা সেম নিয়মত যাব তাৰপিছত উদাহৰণ 14 প্ৰথম 1000টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল উলিয়াব দিয়ে এটো এমসিকিউটো আহে তে 1000 বুলি ক'লে ইয়াৰ আনসাৰটো আছিল 500 এটো আনসাৰ ওলাব আৰু যদি 100 কয় তে আনসাৰটো হ'ব 50 এটা শূন্য কমাই দিলে হ'ল 50 এটো ওলাই তাৰপিছত এটো এমসিকিউত আহে প্ৰথম nটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল এমসিকিউত আহিব তাৰপিছত ইয়াৰ পৰা এটো উদাহৰণ 15 এই নিয়মত অনুশীলনীটো আছে অংকটা আৰু এবাৰ এটো আহাৰ চান্স আছে উদাহৰণ 16টো এটো আমি ভালকে চাব লাগিব 5.3 যেটো উদাহৰণ 16 এটো আমি চাব লাগিব তে 5 ৰ পৰা এটা চালে হ'ল তে 6 লেসনৰ পৰা কি আহিব পাৰে ত্ৰিভুজ আমাৰ 6 নম্বৰ অধ্যায়ৰ পৰা কি আহিব তে আমাৰ 6.1 ত ইয়াত তিনটা পাৰ্ট আহিব 6. অনুশীলনী 6.1 6.2 আৰু 6.3 বাকিবোৰ নাহে তে 6.1 ত এমসিকিউ আছে কেটামান এটো ইয়াৰ পৰা এই কথাকিটা যদি আমি শিকিত তে ইয়াৰ পৰা এটা এমসিকিউ আহে 6.1 ৰ আৰু 6.2 ৰ পৰা কি আহিব অনুশীলনী 6.2 ৰ একৰ 1 নম্বৰটো আৰু 2 নম্বৰটোৰ পৰা এটা এমসিকিউ হলো কমন পৰিব হয় এটো আহে নহয় এটো আহে এই দুটাৰ পৰা এটা আহিব তাৰ পিছত ইয়াত 2 ৰ 1টো আমি এই নিয়মটো আমি অলপ শিকি থম কেতিয়াবা এটো দি দিয়ে 2 মাৰ্কত তাৰ পিছত এফালে আমাৰ 9 নম্বৰটো ট্ৰেপেজিয়ামৰ অংকটো আৰু এফালে এটা আছে এই 10 নম্বৰটো এই দুটাৰ পৰাটো প্ৰত্যেকবাৰ দিয়ে এটা 9 আৰু 10 ৰ পৰা এটা অংক দিবই নিয়মটো অলপ সেমে হয় যে ইয়াত এটো ট্ৰেপেজিয়াম আছে আৰু 10টো চতুৰ্ভুজৰ এই দুটাৰ পৰা এটা দিয়ে আৰু যদি আমি উদাহৰণ চাও তে আমাৰ উদাহৰণ 1টো এটো বহুত কমন অংক তাৰ পিছত উদাহৰণ 2 এটো আমাৰ ট্ৰেপেজিয়ামৰ অংক এটা আছিল এটো আমি চাব লাগিব আৰু এফালে আহিব লগাৰ ভিতৰত আমাৰ উদাহৰণ 3টো আহে এটো গতিকে আমি এটা ভালকে চাই থম 6.2 ৰ পৰা আৰু 6.3 ৰ পৰা আমি কি চাম 6.3 ৰ এই 2 নম্বৰটো আমি চাব পাৰো অনুশীলনী 6.3 এই দুইটো এটো এমসিকিউত আহে ইমান কিটা নিদিয়ে বাৰু ইয়াত তিনটা কোণ উলিয়াব দিছে এমসিকিউত হলে এটা কোণৰ কথা ক'ব আৰু তে এমসিকিউত আহে তাৰ পিছত কোৱেশ্চন নম্বৰ 3 কমন অংক এটো ট্ৰেপেজিয়ামৰ অংক হয় কিন্তু ইয়াত দুটা ত্ৰিভুজৰ কোনো সাদৃশ্য শৰ্ত ব্যৱহাৰ কৰিব দিছে তাৰ পাছত ইয়াৰ পৰা আমি 4 নম্বৰটো 5 নম্বৰটো 2 মাৰ্কত আহি থাকে আৰু এফালে আমি এৰ পৰা এইটা চালে হ'ল আৰু হিটু পেজৰ পৰা আমি যদি চাও তে ইয়াৰ পৰা আমি যদি চাও 12 নম্বৰটো যত 13 নম্বৰটো তো প্ৰায় আহি থাকে 13 নম্বৰটো বহুত কমন অংক তাৰ পিছত 14 আৰু এই 15টো বেছি আহে গতিকে এইটা চালে হ'ল 6 লেসনৰ 6.123 এইটাৰ পৰা এইটা অংক চালে আমাৰ কমন পৰি যাব ঠিক আজিৰ ভিডিওটো ইয়ালৈকে ইয়াৰ নেক্সট ভিডিওত মই 7 লেসনৰ পৰা বাকি কিটা দিবলৈ চেষ্টা কৰিম গতিকে যিসকলে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি থবা